কাৰণে নৰ্মেল মানুহ মানে বহুত বেছি হাৰাসমেন্ট পায় নমস্কাৰ বন্ধু-বান্ধৱীসকল মই অক্ষয় আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল অকমান আলু ভালু কথা পাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ আৰু আজি আলু ভালু কথা এটা পাতি লওঁ চ' আপোনালোকৰ খবৰ কেনেকুৱা মোক কমেণ্ট বক্সত জনাব মোৰ কিন্তু খবৰ খুবেই বেয়া কাৰণ মোৰ চৰ্দি হৈ আছে আৰু অলপ জ্বৰো হৈ আছে চ' এইকেইদিন মই ভিডিঅ' বেছিকৈ আপলোড দিব নোৱাৰিম 12 তাৰিখলৈকে মই চাগে ভিডিঅ' বেছিকৈ আপলোড দিব নোৱাৰিম সেইবাবে মোৰ দৰে একে কণ্টেণ্ট বনোৱা দুটা চেনেলৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ তেওঁলোকৰ ভিডিঅ' চাব পাৰে তেওঁলোকে ডেইলি ভিডিঅ' আপলোড কৰি থাকে চ' আগবাঢ়ো আজি আমাৰ নিউজসমূহৰ ফাললৈ আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে ডিম্পু বৰুৱাৰ ফালৰ পৰা ডিম্পু বৰুৱাই তেওঁ নেক্সট ট্ৰিপসমূহৰ কথা কৈ ইনষ্টাগ্ৰাম ষ্টৰীত এটা ষ্টৰী আপলোড কৰিছিল আৰু ষ্টৰীটোত লিখা আছিল যে ইফ এভৰিথিং অ'কে আৰু ভগৱানে চব ঠিকে নিয়ে এইবাৰ দুৰ্গা পূজা দেখাম কলকাতাত দেৱালী দেখাম মুম্বাইত এণ্ড নিউ ইয়েৰ 31 ডিচেম্বৰ দেখাম ডুবাইত মই মুখে মাতিবই পৰা নাই সেইবাবে প্ৰনাউন্সিয়েশ্যন অলপ ভুল হ'ব পাৰে তাৰ বাবে মোক আপোনালোকে ক্ষমা কৰি দিব নোৱাৰাতহে মই ভিডিঅ' বনাবলগীয়া হৈছে চ' আগবাঢ়ো আজি আমাৰ নেক্সট নিউজটো ফালে আজি আমাৰ নেক্সট নিউজটো আছে জনপ্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টৰ অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ ফালৰ পৰা সিদ্ধাৰ্থ শৰ্মাক দিছপুৰ প্ৰেছ ক্লাবৰ ফালৰ পৰা অভিনেতা বঁটা 2021 প্ৰদান কৰা হৈছে আৰু সিদ্ধাৰ্থ শৰ্মাই দিছপুৰ প্ৰেছ ক্লাবৰ সদস্য আৰু অসমবাসীক ধন্যবাদ জনাই ফেচবুকত এইবুলি লিখিলে যে আন্তৰিক ধন্যবাদ জনাইছোঁ দিছপুৰ প্ৰেছ ক্লাবৰ সদস্যলৈ মোক দিয়া এই উৎসাহৰ বাবে আৰু কৃতজ্ঞ হৈ ৰ'লো টীম বেহাৰবাৰী আউটপোষ্টৰ ওচৰত সেৱা জনাইছোঁ অসমবাসীক দৰ্শক ৰাইজক এই মজা বঁটা গ্ৰহণৰ মুহূৰ্তৰ সন্মানীয় মন্ত্ৰী অতুল বৰাদেৱ আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক উদীয়মান কণ্ঠশিল্পী 2021 বঁটা প্ৰদান কৰা হৈছে আৰু তেওঁ দিছপুৰ প্ৰেছ ক্লাবৰ সদস্যক ধন্যবাদ দি ফেচবুকত এইবুলি লিখিলে যে জীৱনৰ প্ৰথমটো বঁটা উদীয়মান কণ্ঠশিল্পী 2021 ধন্যবাদ দিছপুৰ প্ৰেছ ক্লাব আপোনালোকৰ এই স্বীকৃতি মোক আৰু অধিক দায়িত্বশীল কৰি তুলিলে নিজৰ কৰ্মৰ প্ৰতি সমান্তৰালভাৱে সমাজৰ প্ৰতি চ' আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে আজি আমাৰ নেক্সট নিউজটো আছে বিকাশ চেত্ৰীৰ ফালৰ পৰা আপোনালোকক মই জনাইছিলোঁ যে বিকাশ চেত্ৰী ডুবাইলৈ গৈ আছিল আৰু এতিয়া তেওঁ ডুবাই গৈ পালেগৈ কিন্তু তেওঁ ডুবাইলৈ গৈ থকা সময়ত তেওঁ বহুত বিপদৰ সন্মুখীন হ'ব লগা হৈছিল আৰু কিছু ঠাইত ক'ভিডৰ ৰেপিড টেষ্টৰ নামত হাৰাছমেণ্ট কৰি আছে বুলি তেওঁ ভিডিঅ'ৰ মাজত কিছু কথা কৈছিল তেওঁনো কি কৈছিল আপোনালোকে শুনি লওক আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চাব পাৰে আৰু এটা কথা কি তাতে যে আমাৰ কোভিড টেষ্ট কৰিছে বিশ্বাস কৰক এনেই জাষ্ট এইটো লগাই দিছে ন ব্ৰুংদা এনেই জাষ্ট লগাইছে মানে এইটো হ'ল এটা হাৰাছমেণ্ট টাইপ মানে কোভিডৰ নামত মানে ফাইদা উঠাই পইচা ইনকাম কৰা কিমান মানুহ তাতে দৌৰা দৌৰি কৰি আছে 4,000 ৰিপিট টেষ্ট কৰা 4,000 টকা ধেমালি নেকি ৰেপিড টেষ্ট এনেই আৰু ভিতৰত সোমোৱা নাই এইটো 100% মই কম মই 100% এইটো নেগেটিভে আহিব ৰিপৰ্টটো কাৰণ যিটো টেষ্ট কৰাটো আমি গম পাওঁ ন এইটো কিমান টেষ্ট কৰাইছোঁ ভিতৰৰ ফালে সোমাই দিয়ে পুৰা মেইন এই এনেই নাকৰ এনেকৈ অকণমান লগাই দিছে খাইছোঁ মই বস্তুটো টেষ্টটো কৰিছে ভালকৈ হয়নে নহয় কিন্তু কৰিছে মানে এইটো খেল চব মানে এই কোভিডৰ কাৰণে এয়াৰলাইনবিলাক হওক চবেই মানে ফাইদা উঠাব খোজে মানে চবৰে পইচাৰ ধান্দা সেইটোৰ কাৰণে নৰ্মেল মানুহ মানে বহুত বেছি হাৰাছমেণ্ট পায় দীপজ্যোতি কেওট অৰ্থাৎ মোহনে ইনষ্টাগ্ৰামত কমপ্লিট কৰিছে 100K ফলোৱাৰ্ছ মোৰ ফালৰ পৰা তেওঁলৈ মেনি কংগ্ৰেচুলেশ্যন আজিৰ দিনটো নিউজ এইকেইটাই আছিল যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আপোনালোকৰ এই ভিডিঅ'টোৰ প্ৰতি ক'বলগীয়া কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব আৰু তলত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে আৰু স্ক্ৰীনতো আইডিটো শ্ব' হৈ আছে যদি আপোনালোকে এতিয়ালৈকে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব পাৰে আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোক ইনষ্টাগ্ৰাম আইডিত দিব পাৰে মই আপোনালোকক নিউজ দিয়া সম্পূৰ্ণ ক্ৰেডিট দিবলৈ চেষ্টা কৰিম চ' মই আকৌ এবাৰ কৈছোঁ যে মই এইকেইদিন ভিডিঅ' দিব নোৱাৰিম অৰ্থাৎ 12 অক্টোবৰলৈকে মই ভিডিঅ' দিব নোৱাৰিম চ' আপোনালোকে যদি ৰেগুলাৰ নিউজসমূহ পাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনত চেক কৰিব ডিছক্ৰিপশ্যনত দুটা চেনেলৰ লিংক দিয়া আছে আপোনালোকে গৈ তেওঁলোকৰ ভিডিঅ'সমূহ চাব পাৰে তেওঁলোকে ডেইলি ভিডিঅ' আপলোড দি থাকে আৰু আপোনালোকে মোক পাহৰি নাযাব নেক্সট যেতিয়া মই ভিডিঅ' দিম আপোনালোকৰ ভাল ৰেছপন্স পাব লাগিব খতম বাই বাই টাটা গুড বাই গয়া তথাপি মই